মানে ৰাস্তাত আহি আছিলে বোলে অকলে তেতিয়া মানে এইখিনি শ্মশান মানে এইখিনি মানুহ নাই তেতিয়া বোলে দুজন বোলে গাড়ীৰ লগত আহিছিলে আহি পেলাই মানে বস্তু দাহে না লাখুটিটো ক'ব নোৱাৰি সিও মানে একদম এনেকুৱা মাৰি থৈ গৈছে আৰু মাথা লাগিছে এনেকুৱা আৰু এনেকুৱা নাকত লাগিছে মই ইমানে জানো দাহে মাৰিছে নে লাখুটি মাৰিছে মই এইটো ক'ব নোৱাৰো নাকত লাগিছে আৰু এনেকুৱা মাথা লাগিছে মানুহজনৰ নাম কি আছিলে সঞ্জিত তেৰণ ঘৰ ক'ত আছিলে ৰজা পথাৰ বুকুলীয়া চাম পথাৰ বুলি কয় চাম পথাৰ হয় এতিয়া ডিফু লৈ গৈছে নেকি এতিয়া ডিফু লৈছে অৱস্থা বহুত বেয়া নেকি অৱস্থাটো ইমান নাই দিনে মানে হাজিৰা কৰি খোৱা মানুহ আৰু একো গম পোৱা নাই এতিয়া কি হ'ল ঘৰ এইটো মই একো গম পোৱা নাই মই দুজন মানুহ আহিছিলে দুজন বুলি কৈছে মই একো গম পোৱা নাই মই যিমানটো শুনিছোঁ মই ইমানটোহে মই কৈছোঁ মই ইমানটো নাজানো আৰু পুলিচ আহিছে নে নাই এতিয়া পুলিচটো বৰ্তমান অহা নাই গম পোৱা নাই নেকি গম পোৱা নাই ঠিক আছে পুলিচ অহা নাই